হেল্ল' ফ্ৰেণ্ডছ, আজি এটা নতুন ভিডিঅ' দেখাম আপোনালোকক। মানে আমাৰ গোটৰ এটা ট্ৰেইনিং ল'ম আজি। গোটৰ ট্ৰেইনিংটোত মানে কেনেদৰে ঔষধ তৈয়াৰ কৰিব পাৰি, মানে জৈৱিক ঔষধ তৈয়াৰ কৰিব পাৰি ঘৰুৱা পদ্ধতিৰে, তাকে দেখাবৰ বাবে আজি আমাক মানে শিকাব। আজি আমাৰ গোটৰ ট্ৰেইনিং দিব, বাইদেউসকল আহিব। গতিকে আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু ট্ৰেইনিংটো ল'বৰ বাবে, যাতে মহিলা উদ্যমিতাৰ কাৰণে এইবিলাকো বহুত দৰকাৰী। কৃষি কৰ্ম কৰোঁ বুলি ভাবিলোঁ ঘৰতে সেইকাৰণে সাৰটোতো লাগেই সকলো ক্ষেত্ৰতে। সেইকাৰণে সাৰবিলাক প্ৰস্তুত কৰিবৰ বাবে এয়া মই লৈছোঁ, এয়া শুকান গছৰ পাত। আৰু লাগিব, বহুতখিনিয়ে লাগিব। মই লৈছোঁ, ইমানখিনিয়ে লৈছোঁ দেই, মই ইমানখিনি পালোঁ। আৰু তেনেকৈ আৰু কিবা কিবি বস্তু লাগিব, মই আপোনাক দেখাই থাকিম কি কি বস্তু দৰকাৰ হয় মানে এই সাৰ প্ৰস্তুত কৰিবৰ বাবে। চাই থাকক। এয়া আমি ট্ৰেইনিঙৰ জেগা আহি পালোঁহি। ট্ৰেইনিং ল'ম এতিয়া মানে সাৰ আৰু ঔষধৰ, জৈৱিক ঔষধৰ। আৰু তাত কি কি বস্তু লাগে দেখাই আছোঁ, চাব দেই। এয়া গোবৰ লাগিব, তাৰপাছত গৰুৰ মূতো লাগিব, কিমান দৰকাৰী দেখিছে গৰু। আমি এনেই পূজা নকৰোঁ গৰুক, চব ক্ষেত্ৰতে দৰকাৰী। আৰু বিলঙনি লাগিব, বিলঙনি ছিঙিলোঁ আমি ওচৰতে পালোঁ বাৰু। আৰু ইয়াত তুলসী লাগিব, আৰু বাইদেউসকল নিমপাতো লাগিব। নিমপাত মিক্সিত গুড়ি কৰি ল'ব লাগিব, এইবিলাক কৰিব লাগিব। এতিয়া বাইদেউহঁত অহাৰ লগে লগে কি কৰিব লাগিব তেওঁলোকেহে শিকাব। গতিকে আমি এইবিলাক যোগাৰ কৰি থৈছোঁ। বাঁহৰ টুকুৰা লাগিব, বাঁহবিলাক এনেকৈ সজাই ল'ব লাগিব বিচনাৰ টাইপত। তাৰপিছত এয়া লাগিব শুকান গোবৰ, এয়া নিম আমি মিক্সিত গুড়ি কৰি থৈছোঁ। আৰু অলপ লাগিব, খালি সেইখিনি কাটি দিম। তাৰপাছত সখী বাইদেউসকল এয়া আহি পালেহি। তেওঁলোক অহাৰ লগে লগে আমি আৰু হাতে কামে লাগি গ'লোঁ। আমাৰ লগতে তেওঁলোকো লাগি গ'ল। এখন আমি যে বাঁহ যোগাৰ কৰি থৈছিলোঁ, এনেদৰে এখন বেড বনাবলৈ ক'লে। এই বেডখনক কয় বায়' ইণ্টেনচিভ বেড। ইয়াত মানে প্ৰথম মাটিৰ তৰপ ইয়াৰ পৰা খান্দি উলিয়াই লোৱা হয়। উলিয়াই লৈ তাৰপাছত আকৌ বাহিৰৰ পৰা বেলেগ এঠাইৰ পৰা মাটি আনি তাত মিলাই তৰপে মাটিখিনি তাত মিলাই দিয়া হয়। তাৰ পাছত এই মাটিখিনিৰ ওপৰত দিয়া হয় শুকান গছৰ পাত, গোবৰ আৰু ক'লা মাটি দি দিয়া হয়। দিয়াৰ পাছত সেই বেডখনৰ ওপৰত একদম কোমল হয় দেই, একদম কোমল হয়। বেডখনৰ ওপৰত দিবলৈ কৈছে আদা, জলকীয়া, বেঙেনা, যিকোনো খেতি কৰিব পাৰে। আদা বহুত ভাল হয় বুলি কৈছে। গতিকে এনেদৰে কৰি মানে আত্মনিৰ্ভৰশীল হ'ব পাৰিব। যিহেতু আমাৰ পথাৰ, আমাৰ বজাৰ এটা প্ৰবচন আছেই, চলিয়ে আছে। গতিকে সকলোকে প্ৰশিক্ষণ দিছে আৰু সকলো আত্মনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰি